নমস্কাৰ, মই অংকিতাই আকৌ এবাৰ মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। হয়, থাম্বনেইল চাই চাগে সকলোৱে নিশ্চয় বুজি পাইছে মইনো আজি ক'লৈ যাত্ৰা কৰি আছোঁ। ঠিকেই ভাবিছে, মই সেউজীয়াৰ মাজে মাজে আজি নগাঁৱত অৱস্থিত মহামৃত্যুঞ্জয় মন্দিৰটো দৰ্শন কৰি আহোঁ বুলি ওলালোঁ। ইমান যে ধুনীয়া আমাৰ অসমখনি নহয়নে? চাওকচোন কিমান সুন্দৰ এই বাগানবোৰ, চাই থাকিবৰ মন যোৱা। সঁচাকৈ আমনি নালাগে দেই চাই। ৰ'ব অকণমান দূৰ গৈ আমি দেখিম বুঢ়া পাহাৰ। সৌটো দেখিছে? সৌটো বুঢ়া পাহাৰ। ইমান ধুনীয়া এই পাহাৰটো নহয়নে? এই বুঢ়া পাহাৰতে অৱস্থিত বুঢ়ীমাই মন্দিৰ। এই বুঢ়ীমাই মন্দিৰতো সেৱা নজনোৱাকৈ আমি মহামৃত্যুঞ্জয় মন্দিৰ ভাগলৈ যাব নোৱাৰোঁ। সেইকাৰণে বুঢ়ীমাই মন্দিৰত এপাক সেৱা কৰি আমি আকৌ আমাৰ গন্তব্য স্থানলৈ আগবাঢ়িলোঁ। সেয়া দেখিছে, আমি এতিয়া পালোগৈ নগাঁৱত অৱস্থিত মহামৃত্যুঞ্জয় মন্দিৰ ভাগ। সকলোৱে চাকি বন্তি জ্বলালোঁ। লগতে এই মন্দিৰ ভাগৰ বিষয়ে থুলমূলকৈ ক'বলৈ গ'লে এই মন্দিৰ ভাগ গুৰু শুক্ৰাচাৰ্যই বহুত হাজাৰ বছৰ আগতে মহামৃত্যুঞ্জয় যজ্ঞ পাতিছিল বোলে। আৰু এতিয়া সেইটো লিংগ আকাৰত ডাঙৰকৈ প্ৰতিষ্ঠা কৰা হয়। ইয়াৰ উচ্চতা হৈছে 126 ফুট। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মহাদেৱক দৰ্শন কৰিবলৈ বহুতো মানুহ আহে। সেইবাবে আমিও ভাবিলোঁ মহাদেৱৰ ইমান ধুনীয়া মন্দিৰটো দৰ্শন কৰি আহোঁ। এই মন্দিৰ ভাগৰ ইতিহাস ৰচনা কৰিছিল আচাৰ্য শ্ৰী শ্ৰী ভিঘুগিৰি মহাৰাজদেৱে। সঁচাকৈ বহুত ডাঙৰ এই মন্দিৰ ভাগ। ইমান যে ভাল লাগিলে এই মন্দিৰ ভাগ দৰ্শন কৰি। মোৰ হাতত দুটামান ফটো আৰু দুটামান ভিডিঅ' ক্লিপ আছিল। ভাবিলোঁ ইউটিউবতে সাঁচি ৰাখোঁ। গতিকে ইমানেই আছিল ভিডিঅ'টো। মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ নতুন ভিডিঅ'ৰ সৈতে লগ পাম। বাই বাই।